ঐ বগীটিং বান্ধিলো বান্ধৈ লাহনি আনিলো জেঠ পহিলা লাহিহালি ধান কটীয়া হেচিলো বিয়া পাতিম বুলি বান্ধৈ ছোৱালী চাইছিলো সেইজনী আকৌ এটা ল'ৰাৰ মা আগে নাজানিলো ধেতেৰি কিনো দিন আহিল কিনো দিন পৰিল জানো আজিকালি ছোৱালী নে ঐ বোৱাৰী নে ঐ চিনিব নোৱাৰি চিনিব নোৱাৰি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আনন্দ প এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ। চ' গাইজ আজি যিহেতু আমাৰ নামচাই বগামুৰ গাঁৱত বিহু প্ৰতিযোগিতা আছে, বিহু মেলা, তাত আমন্ত্ৰিত কৰি অনা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰমেন দানো দাদা আহিব। তেখেতৰ প্ৰগ্ৰাম চাব যাম আজি গধূলি। চ' আৰু গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব শেষলৈ। নিশ্চয় আজিৰ ভিডিঅ'টো ভাল লাগিব, যিহেতু আমাৰ ৰমেন দানৰ মানে গীত শুনিছে সকলোৱে, টিপ চাকি নহ'লে, আৰু ফেচবুকৰ চিনাকি এইবিলাক এখেতৰ জনপ্ৰিয় গীত, মিলিয়ন ভিউজ আহিছে সেইখিনি গীত। এখেতৰ আজি প্ৰগ্ৰাম চাম সকলোৱে মিলি। মোৰ চেনেলত থকা সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, আৰু চেনেলটো সকলোকে একটা ৰিকুৱেষ্ট কৰি থাকোঁ মই সদায়, আজিও কৰিম আৰু কৈয়ে থাকিম, যিহেতু যেতিয়ালৈকে মই জীয়াই থাকোঁ আপোনালোকৰ কাৰণে ভাল কণ্টেণ্টৰ ভিডিঅ' মই বনাই থাকিম। সেইকাৰণে যদি নতুনকৈ কোনোবাই আহিছে মোৰ চেনেলত, চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক তলত কমেণ্ট এটা কৰি জনাব নিশ্চয়। চ' ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। গাইজ, এতিয়া আমাৰ এই মঞ্চত ৰমেন দানৱ দা আহি পালে পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে, বৰ্তমান আহি পাই আছে আমাৰ ইয়াত। তেখেতক অলপ মানে পাৰফৰ্মেঞ্চৰ বিষয়ে আমি অলপ কথা পাতোঁ। তো দাদা হাই, আহি ভাল লাগিল ন? আহিছোঁ আৰু ভালে আহি পালে আৰু ভালে আহি পালোঁ। আজিৰ প্ৰগ্ৰামটোৰ বিষয়ে অলপ আপুনি কিবা কি কয়, ভগামুৰ বুলি কয় ন? বগামুৰ প্ৰথমবাৰলৈ আহিছোঁ নামচাই। এইটো প্ৰথম অভিজ্ঞতা, প্ৰথম এক্সপিৰিয়েঞ্চ। অনুষ্ঠান হ'ব এতিয়া নাজানো কি হয়, হয়তো ৰাইজৰ আৰু সহযোগিতা বিচাৰিছোঁ, সকলো ৰাইজৰ মৰম বিচাৰিছোঁ। থেংক ইউ দাদাৰ প্ৰগ্ৰামটো সকলোৱে চাব। নিশ্চয়। আমন্ত্ৰিত শিল্পী অতি মৰমৰ ৰমেন দাদা আমাৰ মাজত উপস্থিত হৈছে। সেয়েহে উদযাপন সমিতি হৈ এখনি ফুলাম গামোচাৰে সম্ভাষণ। ধন্যবাদ। আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইমান ধুনীয়াকৈ এখন বিহু আয়োজন কৰাৰ বাবে। উদযাপন সমিতি সমূহ বিষয় আৰু সমূহ ৰাইজে যোনটো হাঁচা কৰি দিছোঁ, ভাল লাগিব একেলগে আচামৰ ৰাজ্য। আমি আপোনালোকৰ মাজলৈ প্ৰথমবাৰৰ বাবে আহিছোঁ, গতিকে গীত পৰিৱেশন কৰিম, বহুতো ভুল ভ্ৰান্তি হৈ যাব পাৰে নিজৰ অজানিতে, তাৰ বাবে আপোনালোকৰ ওচৰত শুভপ্ৰাৰ্থী। আৰু বহুত সময় হৈ গ'ল, আচলতে আমি বহুত সোনকালে আহিছিলোঁ। যি কি নহওক, আপোনালোকে বতৰৰ প্ৰতিকূল অৱস্থাপন নিয়মচি আপোনালোকে ইমান ধুনীয়াকৈ বহি আছে, অনুষ্ঠান উপভোগ কৰিম বুলি, তাৰ বাবে সকলোলৈ পুনৰ পৰা কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গাবলৈ খুজিছোঁ আপোনালোকৰ চিনাকি গীতবিলাক, কিন্তু তাৰ আগতে এটা চিৰিয়াছ গীত গাব খুজিছোঁ আমাৰ এজন উৎকৃষ্ট সংগীত শিল্পী। সকলোৱে গানটো শুনিছে চাগে, হয়তো বহুতে শুনা নাই। আমাৰ ইয়াতে বহুত ককা এটা দাদাইটো কৰি লৈ আছে, তেওঁলোকৰ চিনাকি হ'ব গানটো। যি কি নহওক, যিসকলে শুনা নাই তেওঁলোকে অলপ পালে নাচি দিলে ভাল লাগিব। তাৰপিছতে বিহু গাম আপোনালোকৰ প্ৰিয় গীতবিলাক। আৰু ইয়াত চাহ দিছে, অকণমান খাই লওঁ, চাহ খাই তো এতিয়া অনুষ্ঠান আৰম্ভ হৈছে। ৰমেন দাৰ আৰু আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বি আমাৰ ইউটিউবৰ লগৰ ইয়াত আহি উপস্থিত হৈ আছে, তেখেতলোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক
এয়া সৌৰভ কাই বৌ হাই, আৰু এলেন হাই, সৌৰভ কাই হাই, আৰু এয়া চবেই বহি আছে, আৰু মানৱী এয়া ভিডিঅ' বনাই আছে, সিও ইউটিউবাৰ হয়। ত' ভিডিঅ'টো শেষলৈকে চাই থাকিব, আজি বহুত জমিব। আচলতে কিমান ডেকা আছে ডেকাবিলাক আছে নাই ডেকাকেইটা লগ যোগ হয়তো ক'ব লাগে মই মতামত ধুনীয়া টাকুৰি শিঙীয়া দহকৈ পথাৰ চৰে দহকৈ পথাৰ চৰে আৰু চিঞৰ লাগিব মই পৰা বিকাশে কৈছে মোৰ নাম চাই ছোৱালী সঁচাকৈ ধুনীয়া ভাল পাওঁ লাগে দেউতাৰী চৰণ পানী দেউতাৰী চৰণ কপ ফুলৰ লেখিয়া দেউতাৰী চৰণ গোলাপ ফুলৰ লেখিয়া পানী দেউতাৰী চৰণ কপ ফুলৰ লেখিয়া ৰুলে যাব নাপায় এবাৰ নীল কমল পাইলোঁ বেছ গীটাৰ বজাইছোঁ জোৰকৈ হাত চাপৰি দিলোঁ একেলগে হাত চাপৰি লাগে আপোনালোকৰ নীল কমলে কি কৈছিল কওঁ নেকি ভগামূৰ ছোৱালীবিলাক দেখি কি কৈছিল কয় নেকি ভগামূৰৰ ছোৱালী কিনো চাব ফেশ্বন তিনি পাতকৈ কাণ ফুলি পিন্ধে ভগামূৰৰ ছোৱালী কিনো চাব ফেশ্বন তিনি পাতকৈ কাণ ফুলি পিন্ধে ডেকাবোৰ সাংঘাতিক ৰোমেণ্টিক মিনিটত দুজনী পতাই নাম চাই ডেকাবোৰ সাংঘাতিক ৰোমেণ্টিক মিনিটত দুজনী পতাই দেউতাৰী চৰৈ গোলাপ ফুলৰ লেখিয়া পাখি দেউতাৰী চৰৈ কপ ফুলৰ লেখিয়া দেউতাৰী চৰৈ গোলাপ ফুলৰ লেখিয়া পাখি দেউতাৰী চৰৈ কপ ফুলৰ লেখিয়া Subscribe now and press the bell icon. Never miss an update.